নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে। আজি মই আপোনালোকক ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা চক্ৰবিহু ধাৰাবাহিকত সুকন্যাৰ চৰিত্ৰত অভিনয় কৰা সুকন্যাৰ প্ৰকৃত পৰিচয় লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰো সুকন্যাৰ প্ৰকৃত পৰিচয় জানিবলৈ মন যায়, নহয় জানো? বন্ধু বান্ধৱীসকল, সুকন্যাৰ প্ৰকৃত পৰিচয় জানি লওঁ আহক। সুকন্যাৰ প্ৰকৃত নাম হৈছে চিমি দাস। ঘৰ নুনমাটি হালবাৰীত। ঘৰত মাক দেউতাক আৰু এজন ভায়েক আছে। মাকৰ নাম ৰাধিকা দাস, দেউতাকৰ নাম হেমন্ত কুমাৰ দাস আৰু ভায়েকজনৰ নাম হৈছে চান্দীপ দাস। চিমি দাস বিবাহিতা। তেখেতৰ স্বামীৰ নাম হৈছে ধ্ৰুৱজ্যোতি দাস। চিমি দাস বৰপেটাৰ বোৱাৰী। স্কুল কৰিছিল গুৱাহাটী ৰেফাইনাৰী স্কুলৰ পৰা, কলেজ কৰিছিল গুৱাহাটী কলেজৰ পৰা। চিমি দাসে হিংগুল থিয়েটাৰো কৰিছিল। সৰুৰে পৰা হেঁপাহ আছিল যদিও কলেজ যোৱাৰ পাছতহে অভিনয়ৰ লগত জড়িত হৈছিল। নৱম শ্ৰেণীত থাকোঁতে কথক নৃত্যৰ লগত জড়িত হৈছিল। চিমি দাসে ধাৰাবাহিক কেইবাখনো কৰিছিল। সেইকেইখন হ'ল কোন মোৰ আপোন, মনৰ নিজানত জোনাক, দৈৱকী ইত্যাদি। চিমি দাসে কোন মোৰ আপোন ধাৰাবাহিকখনত অভিনয়ৰ কাৰণে গোটেই চুলি খুৰাই পেলাইছিল। এতিয়া চিমি দাসে চক্ৰবিহু ধাৰাবাহিকখনত অভিনয় কৰি আছে। ধন্যবাদ বন্ধু বান্ধৱীসকল। মোৰ ভিডিঅ'সমূহ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।